মই আছোঁ আজি এখন চুইফ্ট গাড়ীত বহি। এইখন হৈছে চুইফ্ট গাড়ী, মানে আজি ৰং কৰিবলৈ আছে চুইফ্টখনৰ বাম্পাৰটো। ব'লক আপোনালোকক ৰং মৰা দেখুৱাইছোঁ। এয়া দেখিছেনে ৰং কৰি থকা হৈছে। বেলেগ বিশেষ একো নাছিলে, অকল বাম্পাৰটোহে আছিলে, মানে বাম্পাৰ অকল কৰ্ণাটোহে, ফুল বাম্পাৰটো ৰং মৰা নহয়। মানে তেওঁলোকে নালাগে বুলি ক'লে, সেইবাবে মানে আমি অকল ছাইড বাম্পাৰটোহে লাগিছিলে, সেইবাবে অকল বাম্পাৰৰ কৰ্ণাটোহে মাৰিছিলোঁ। বাকী এয়া পেপাৰে ঢাকি থোৱা আছে যাতে লাইটবিলাকত ৰং নপৰক, সেইবাবে আমি ঢাকি লোৱা হয়। আমাৰ কামবিলাকৰ সদায় যোৰহাটৰ অজন্তা হলৰ ওচৰত থকা পিংকু ৱৰ্কশ্বপৰ পৰা। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি থ'ব, যাতে গাড়ীত ৰং মৰা ভিডিঅ'বিলাক আপোনালোকে পাই গৈ থাকে। মই মানে এটা ইউটিউবৰ চেনেল খুলিছোঁ, মোৰ ফেচবুকৰ বায়'ত লিংকটো দিয়া আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাতে গাড়ীত ৰং মৰা ভিডিঅ'বিলাক সম্পূৰ্ণ পাব।